अरे सब सब हाय আগত যাওক আগত ইটো এভরিবডি নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ফার্স্ট ব্লগ কি হয় নাজানো কেনেকুৱা হ'ব নাজানো দিবলৈ চেষ্টা কৰিম এয়া মোৰ মা অ ন আমি ক'ত যাম ও নাচিছে আমাৰ বেটাই ক'ত যাম আমি ক'ত যাম কোনো কৈ দিয়া ক'ত যাম আমি মেডিকেল কৰে আমি ক'ত যাম শুনো এ নলয় আমি ক'ত যাম মেডিকেল কৰে ফুফু যাম কৰে হেয়া কিয়া হেয়া কৰে কোনপে যাম হেপে এইটো আকৌ এনেই পেটপেটা থাকে এতিয়া কেমেৰা আগত পেটপেটা বন্ধ হৈ যায় বাই কৰে হেলমেট পিন্ধি পিন্ধি চুলি তুলি বেয়া সকলোবোৰ বেয়া হৈ যায় হেলমেটে জানে আপোনালোকে ব্লগটো চাই চাগে ডাঙৰ ডাঙৰ মানুহ যেনে ডিম্পু দা মটৰ ব্লগ বেছি নকৰে যেনেকৈ বিকাশ দা ধেৰ আছে ন এনেকৈ নয়নদা চয়নদাহঁতে সিহঁতৰ ব্লগবোৰ যেনেকৈ চুলি তুলি বেয়া হৈ যায় ঠিক তেনেকুৱা হৈছে মোৰো মানে কি ক'ম আজি ৰাতিপুৱাৰ পৰা হেলমেটটো পিন্ধি আছোঁ যে চ' এনেকুৱা হৈ গৈছে কথাটো মানে কি আজি বিশেষ মই এনেকৈ ব্লগাৰ নহয় মানে ব্লগ বনাব নাজানো ব্লগাৰ হ'ম বুলি ভাবিছোঁ আপোনালোকক দেখি মানে কিছুমান ইউটিউবক দেখি তো ব্লগ বনাব নাজানো গতিকে মোবাইলতে ৰেকৰ্ড কৰিছোঁ কেনেকুৱা হৈছে কি কথা নাজানো বিশেষ এটা কামত আজি ওলাই আহিছোঁ মই আহিছে আমাৰ বসন্তী আহিছে প্লাছ মোৰ ফেমিলি দেখাই দিছোঁ এজনী মোৰ ৱাইফ আৰু এইটো মোৰ বাচ্চা মোৰ বেটা মানে ঋষি হাই কৈ দিওঁ বেটা ই হাই কৈছে দেখিছা ই মানে কি হ'ল এনেই ঘৰত ঢেৰ পেটপেটাই থাকে কিন্তু কেমেৰাটো আনিলে বা ফটো এটা মাৰিম বুলি ক'লে মানে তাৰ মুখৰ মাত বা একো নাইকিয়া হৈ যায় চ' কথাটো মানে আমি এইকাৰণে আজি ওলাই আহিলোঁ আজি ফেমিলি হৈ ওলাই আহিলোঁ এইকাৰণে ৰ'ব 1 মিনিট গাড়ী এখন গৈছে কথাটো ওলাই দিছোঁ এইকাৰণে মানে আমি ওলাই আহিলোঁ যে মোৰ বেমাৰ মোৰ মাতটো হয়তো আপোনালোকে গম পাইছে মোৰো পূৰা জ্বৰ চৰ্দি হয় জ্বৰটো নাই হোৱা চৰ্দি কাহ হৈছে প্লাছ আমাৰ বেটা মানুহ এইফালে চোৱা বেটা এইটো চোৱা আমাৰ বেটা মানুহ কাহ জ্বৰ চৰ্দি পূৰা মানে অভাৰ হৈ গৈছে মানে কালিৰ পৰা এইকেইদিন ডাৱৰীয়া বতৰ যে কালি অলপমান বৰষুণত তিতিলে লিখীয়া লাগিছে মোক এফালে গৈছিলে অলপমান এইটো তিতিলে বাইক গৈছিলে সেইকাৰণে অলপ কথা ৰখি দিলোঁ মই আৰু এখন বাইক আহিছে বাৰু তাৰপিছত সেই বেমাৰ হোৱাৰ পৰা মানে কি বৰষুণত তিতাৰ পৰা ল'ৰাটো পূৰা বেমাৰ হৈছে মানে ৰাতি আজি পূৰা ভালকৈ শুব দিয়া নাই ইমান কাহিছে জ্বৰ হৈছে কাটিছে চ' তাকে ভাবি মেডিকেল লৈ আহিলোঁ ব'লক তেন্তে মেডিকেলত লগ পাই আছোঁ কি হয় বাকীবোৰ আৰু এটা কথা এইটো বাৰু মোৰ হেলমেট মোৰতো ধুনীয়া আছে কাৰণ চেফটি মেন ন যিয়ে নহওক এইটো গ্লেমাৰ এখন কিনোতে দি আহিছিলে এইটো অফাৰ আহিছিলে সেইটো বৰ্তমান কাৰণ আমাৰ ঘৰত লেডিছৰ নাই চ' এইটোকে দি দিছোঁ আমাৰ ইয়াত সুমিয়াবলৈ এনেকৈ সুমিয়াই দিম মানে মতা হ'লেও উপায় নাই চেফটি মেন ন যিয়ে নহওক লাজৰ কোনো কথা নাই লাজ আজি লাগিব কাইলৈ অলপ পিছত পাহৰি যাম কিন্তু কথাটো কি চেফটিটো ভাই বাই চান্স কিবা এটা হৈ গ'লে বহুত দিনৰ কাৰণে দুখ পাই থাকিবতো কষ্ট পাই থাকিব গতিকে মতা হ'লেও মাইকী হ'লেও মতলব নাই আপোনালোকৰ ঘৰত যদিও নাই মোৰ দৰে মতা হ'লেও যি পায় তাকে লগাই ল'ব কাৰণ চেফটি ফাৰ্ষ্ট বাকীবোৰ পাছত দেখা যাব এতিয়া লগাই লোৱা এইটো লগাই লোৱা না বেটাক মই লৈ দিব লাগিব নেকি ঠিক আছে হ'ব দিয়া হ'ব নাই বেটা হাঁহি ওলাই গ'ল লাজ কৰিছে চা ধুনীয়া লাগিছে চোৱা এইফালে চোৱা ধুনীয়া লাগিছে এতিয়া মোৰ এইটো মই পিন্ধি লওঁ
নাই তেনেকৈ খেলিবলৈ সক্ষম হোৱা নাই। চ' মানুহজনকে দিছিলোঁ কেমেৰাটো পকেট ধৰিবলৈ। চবতকৈ ডাঙৰ কথাটো হ'ল কি আমি মাস্ক আনিবলৈ পাহৰিলোঁ। এতিয়া আকৌ মাস্ক কিনি আনিব যাব লাগে। চ' মই মাস্ক আনিব গৈছোঁ আমাৰ বৌক ইয়াতে ৰখাই আমি আকৌ মানে আমি নহয় মই মাস্ক বিচাৰি যাওঁ। ফাইনেলি মেডিকেলৰ ভিতৰত সোমালোঁ। এজন ডক্টৰে আছিলে কিন্তু নাইচোন, এতিয়া ক'ত গ'ল বা। নটিছ এনেধৰণৰ চুজ কাৰ্ড যদি আপোনাৰ আছে নাই। নাইচোন এতিয়ালৈকে বৰ্তমান ডাক্তৰকেইজন লগ পোৱা নাই, কেনিবা গ'ল নেকি। দাদা বেবী ডক্টৰজন নাই নেকি? না অহাই নাই নে এনে ক'ৰবাত তলাটো মৰা নাই বাৰু। তই বহিলোঁ নেকি? মই অলপ চাই বিচাৰিম। নাই বৰ্তমান চাৰ্জন নাই, কেনিবা গৈছে কিবা মিটিং চিটিং। মাত ওলাই গ'ল। বেজী ভয়ত মাত ওলাই গ'ল, আমাৰ বেটাৰ বেজী ভয়ত মাত ওলাই গ'ল। আজি মানে আমাৰ একচুৱেলি কপাল বেয়া ক'ব লাগিব। বৰ্তমান যোনজন বেবী ডক্টৰ চাই তেখেতে নাই, অলপমান সিপাৰত গৈছে কিবা কামৰ খাতিৰত। সিপাৰ মানে আমাৰ ফালে তিনিচুকীয়া ডিব্ৰুগড় কিবা ডক্টৰ মানে কথাটো ক'ৰবাত গৈছে, আজি ডিউটি কৰিছে চাগে। যোনজন বেবী ডক্টৰ তেখেতক লগ নাপালোঁ। এজন আছে আমাৰ শইকীয়া বহুত ভাল ডক্টৰ, শইকীয়া ভালেই ডক্টৰ। তেখেতৰ ওচৰত দেখাই চাওঁ, বৰ্তমান দেখাই চাওঁ মানে অলপমান দেৰি ৰখিব লাগিব, কাৰণ 1টা বাজি গ'লতো। বৰ্তমান খোৱা টাইম, তেখেতে খাবলৈ গুচি গ'ল। অলপ দেৰি ৰখিব লাগিব, 1-2 ঘণ্টা, তাৰপিছত পাই যাম। বাকী কি হয় পিছত দেখি থাকিব আপোনালোকে, চাই থাকক ভিডিঅ'টো কণ্টিনিউ, স্কিপ নকৰাকৈ। এইফালে পা এটা দি দে, ইয়াত দি দে পা এটা দি দে। কৃষ্ণ ক'ব নালাগে, লাজে পালে লাজ কৰিলে ল'ৰাটো। লাজ কৰিছোঁ ল'ৰাটো, লাজ কৰিছে। আমাৰ বেটা বহুত লাজুকা, লাজ কৰিছে। হেল্ল' কৈ দিয়া, হাই কৈ দিয়া, হেল্ল' কৈ দিয়া। এইফালে চোৱা, মোৰফালে চোৱা। লাজ লাগিছে, লাজটো ধেৰ লাগে কেমেৰা। নাখাচ্ছি তই বেয়া মানুহ নেকি? উলিয়া এই ঠিক বেয়া মানুহ তুমি। আকৌ মই নেন নিদিম, আকৌ নেন আনিম এতিয়া, নেন নিদিম নহয়। বেয়া মানুহ। হেল্ল' কৈ দে, হেল্ল' মোক ছাপোৰ্ট, আমাক হেল্ল' এনেকৈ কোৱা। হেল্ল' আমাৰ দেউতাক ছাপোৰ্ট কৰিব দেই কোৱা, ছাবস্ক্ৰাইব কৰিব কোৱা, লাইক কৰিবলৈ কোৱা, লাইক কোৱা, হেল্ল' কৈ দিয়া, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব দেই কৈ দিয়া, আমাৰ চেনেলটো আগুৱাই নিব দেই কৈ দিয়া, কোৱা। ৰৈ আমনি লাগি গ'ল, ৰখি আছোঁ মুঠতে। কেতিয়া ডাক্তৰ আহিব, কেতিয়া দেখাম, কেতিয়া যাম নাজানো, মুঠতে ৰৈ আছোঁ আৰু। ফাইনেলি আমাৰ হৈ গ'ল কামটো। চাব আগতোত যাওক, আগতোত ইটোত আগতোত, সেইটোত চাৰে চাই দিব পৰি। চাৰ গৈছে, ঘূৰাই দিয়ক। সেইটোলৈ আনিব লাগিব, সেইটোলৈ লাষ্টলৈ চাৰে দেখাব। একেবাৰে লাষ্টলৈ ন, আহক। ইমাৰ্জেঞ্চি কেছ চবতে হাতখন লাগি যাব। বাইদেউ আঁতৰি দিয়কচোন। আগৰ পৰা হয় নাই প্ৰথম হৈছে? হয় আগতে অঁ 3-4 বাৰ হৈছে। ভাল হৈ যায় কথাটো। ফেমিলি এইটো ভৰাই দিয়ক, চবতে লাগিব। হাতটো ইয়াতে বেটিং ওচৰতে ভৰাই দিয়ক। দাদা আহিছে নহয়, কোন আহিছিলে বাৰু আপোনাৰ লগত? আপুনি উঠাই দিয়ক, ভৰাই দিয়ক।
হ'ব দেই ঐ চাবটো কওক হ'ব আপোনালোকে চাওক আচাৰ আহিব আমাৰ বেটা বেজী ভয়তে ঠিক হৈ গ'ল এইটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি কৈ দিয়া আকৌ হৈ গ'ল ঠিক হৈ গ'ল হোৱা টাইমতে চিনাকি নহয় বাৰু তেওঁ তথাপিও মানে অলপ বেয়া লাগেতো ইমান ইমাৰ্জেঞ্চিকেল তেখেতলোকে নাজানিব পাৰে যে সেই হেতুকে মই অলপমান দেখাই দিলোঁ ফাইনেলি আমি কি কৈছোঁ জানিছো ফাইনেলি বহিছোঁ আৰু খাবলৈ ন চিকেন চাওমিন খাই বোলে সেইকাৰণে চিকেন চাওমিনৰ অৰ্ডাৰ দিয়া বেছি নহয় হাফ প্লেট পইচা নাই যে বেছি ক্লাছ হ'ব আমি খাই বৈ লওঁ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ কেনে লাগিলে জনাবলৈ নাপাহৰিব আৰু চেনেলটো কি কৰিব লাগে কাঞ্চি কৈ দিয়চোন ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকন শুনিলে নহয় কি ক'লে মোলৈ নহয় কাৰণটো মৰম বাচি দি দিয়ক আকৌ দবাই দিয়ক আৰু দেই